ৰাজ্যত এতিয়া অব্যাহত আছে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ সকলো উঠি পৰি লাগিছে ভোটাৰৰ মন আকৰ্ষণ কৰাত হিমন্ত বিশ্ব শৰ্মাৰ চাইকেল ৰেলী সৰ্বানন্দ সোণোৱালৰ উদাত্ত ভাষণ অথবা ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ হেলিকপ্টাৰ ষ্টাণ্ট আপোনালোকে বহুত দেখিলে এইবাৰ দেখুৱাবলৈ লৈছো এক ব্যতিক্ৰম ধৰণৰ নিৰ্বাচনী প্ৰচাৰ ৰঙিয়া সমষ্টিৰ দৃশ্য এয়া এই যে ব্যক্তিগৰাকী দেখিছে এখেত আগন্তুক নিৰ্বাচনৰ বাবে কংগ্ৰেছ মহাজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী তেখেতৰ নাম ডাক্তৰ ভগৱান দেৱ মিশ্ৰ আন প্ৰাৰ্থীসকলৰ লগতে ভগৱান দেৱ মিশ্ৰ বৰ্তমান ব্যস্ত নিৰ্বাচনী প্ৰচাৰত কিন্তু আন প্ৰাৰ্থীতকৈ কিছু পৃথক ভগৱান দেৱ মিশ্ৰৰ নিৰ্বাচনী প্ৰচাৰ পেছাত এগৰাকী চিকিৎসক মিশ্ৰই অভিযানৰ মাজতে সমষ্টিৰ ৰোগীক দি গ'ল প্ৰাথমিক চিকিৎসা চুবাই আহিছোঁ সাধাৰণ মানুহৰ লগত তেওঁলোকৰ মনৰ বাতৰি বুজ লৈছোঁ আন্তৰিকভাৱে কথা পাতিছোঁ ঘনিষ্ঠভাৱে কথা পাতিছোঁ তেনেকৈ মই প্ৰচাৰ আৰম্ভ কৰিছোঁ এতিয়া আমি যেতিয়া মানুহৰ ঘৰে ঘৰে আহোঁতে কিছুমান ৰোগী পাইছোঁ সেই ৰোগীবিলাক আমি প্ৰাথমিক চিকিৎসা কৰা বুলি কৈছোঁ মই একেবাৰে চেম্বাৰত বহি যি ধৰণে চিকিৎসা কৰিব পাৰে সেই ধৰণৰ চিকিৎসাটো সম্ভৱ নহয় গতিকে মই চিকিৎসা কাৰ্য সমান্তৰালভাৱে চলাই আছোঁ ঘৰে ঘৰে গৈ প্ৰচাৰ চলোৱাৰ মাজতে বহু ৰোগীক সাক্ষাৎ কৰাৰ উপৰিও সমষ্টিটোৰ লোকসকলক স্বাস্থ্য সম্পৰ্কীয় সজাগতাৰ উপদেশ দিছে প্ৰাৰ্থীগৰাকীয়ে ৰঙিয়াৰ বিভিন্ন অঞ্চলত বৰ্তমানেও নিৰ্মাণ নোহোৱা পথসমূহৰ লগতে বাঢ়নি পানী আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় লৈ ৰাইজৰ কাষ চাপিছে প্ৰাৰ্থীগৰাকী আমাৰ মানে সমস্যা আছে যিবিলাক সমস্যাই ৰাইজক বেছিকৈ জুৰুলা কৰিছে আমাৰ ৰঙিয়া সমষ্টিত বিশেষকৈ প্ৰত্যন্ত অঞ্চলবিলাকত যাতায়াতৰ ব্যৱস্থা ৰাস্তা ঘাটৰ ব্যৱস্থা অতি দুৰ্বল অতি ভগ্ন বানপানী সমস্যাটোৱে আচলতে আমি ৰঙিয়া সমষ্টিটোৰ অন্ততঃ এইটো অংশ দক্ষিণ অংশটো খুব বন্যাগ্ৰস্ত অঞ্চল আৰু বগৰীবাৰীৰ যি মথাউৰি মানে ভাঙোন আৰু তাৰপিছত মথাউৰি নিৰ্মাণৰ যি সমস্যা এই সমস্যা এতিয়াও ৰাইজৰ সন্মুখত জ্বলন্ত হৈয়ে আছে তাক সমাধান কৰা নহ'ল বৰ্তমান সময়ত বিজেপিৰ অন্যতম দুৰ্গ হিচাপে খ্যাত ৰঙিয়াত মন্ত্ৰী ভৱেশ কলিতাক প্ৰতিহত কৰিবলৈ সক্ষম হ'বনে ভগৱান দেৱ মিশ্ৰ অৱশ্যে চিকিৎসক হিচাপে যথেষ্ট সুনাম আছে ভগৱান দেৱ মিশ্ৰৰ ব্যতিক্ৰমী প্ৰচাৰেৰে ৰাইজৰ মন জয় কৰিবলৈ চেষ্টা চলোৱা প্ৰাৰ্থীগৰাকীক ভোটাৰে আঁকোৱালি লয় নে নাই সেয়া লক্ষণীয় হ'ব ৰঙিয়াৰ পৰা বন্দনা শৰ্মাৰ ৰিপৰ্ট ইটিভি ভাৰত অসম